Hello everyone, মৰমৰ ছাত্ৰ-ছাত্ৰীসকল যিসকল ছাত্ৰ-ছাত্ৰীয়ে 2026 বৰ্ষত Hs ফাইনেল পৰীক্ষা দিবলৈ গৈ আছে তোমালোকৰ বাবে আহি গল অফিচিয়েল নোটিছ সব ভিডিওটো স্কিপ নকৰিবা ভিডিওটো আৰম্ভণিৰ পৰা শেষলৈকে চাই যোৱা যদিহে তোমালোকে আজিৰ ভিডিওটো সম্পূৰ্ণকৈ চোৱা তেন্তে তোমালোকৰ এইবাৰ Hs 2026 ৰ ফাইনেল পৰীক্ষা কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব সকলো তথ্য জানিব পাৰিবা সব ভিডিওটো স্কিপ নকৰিবা ভালদৰে চাই যোৱা চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই এনেকুৱা ধৰণৰ আপডেটবোৰ পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি লবা তোমালোকে যদি আমাৰ Whatspp গ্ৰুপত জয়েন হোৱা নাই এই ভিডিওটোৰ ডেসক্ৰিপচনত Whatspp গ্ৰুপৰ লিংক দিয়া আছে তোমালোকে জয়েন হৈ লবা আৰু যিসকলে আমাৰ YouTube চেনেলৰ পৰা বেটছ লব বিচাৰিছা ফ্ৰী বেটছ চলি আছে তোমালোকে যদি বেটছবোৰ লব বিচাৰিছা তোমালোকে আমাক মেছেজ কৰিবা তোমালোকক সেই PDF কেটা দি দিম ঠিক আছে তোমালোকে গ্ৰুপত জয়েন কৰিবা এই ভিডিওৰ ডেসক্ৰিপচনত লিংক দিয়া আছে তোমালোকে জয়েন কৰি আমাক SMS কৰিবা আৰু সেই কমন কোৱেশ্চন আনসাৰ PDF লাগে বুলি কবা তোমালোকক সেই কোৱেশ্চন আনসাৰ PDF কেটা সেন্ড কৰি দিম তেন্তে আহা আজিৰ ভিডিওটো আৰম্ভ কৰো এতিয়া বহুতো ছাত্ৰ-ছাত্ৰীয়ে কৈ আছিল যে এইবাৰ Hs ফাইনেল পৰীক্ষাত MCQ আহিব 50% MCQ আহিব আৰু 50% অবজেক্টিভ টাইপৰ কোৱেশ্চন আহিব এনেকৈ বহুতো ছাত্ৰ-ছাত্ৰীয়ে কৈ আছিল গতিকে সেই কথাটোৱে তোমালোকক এতিয়া জনাম আজি তোমালোকৰ এখন অফিচিয়েল নোটিছ আহিছে সেই নোটিছখনত স্পষ্টকৈ ঘোষণা কৰিছে যে তোমালোকে যেটো কথা ধাৰণা কৰি আছিল সেইটো নহয় অৰ্থাৎ 50% MCQ নাহে বহুতে টেনচন কৰিছিল যদিহে 50% MCQ আহে তেন্তে তোমালোকৰ বহুত প্ৰবলেম হ'ব সো তোমালোকৰ 50% MCQ নাহে যোৱাবাৰ Hs ফাইনেল পৰীক্ষা 2025 ত যেনেকুৱা টাইপৰ প্ৰশ্ন আহিছিল ঠিক এইবাৰো তেনেকুৱা প্ৰশ্ন আহিব অৰ্থাৎ তোমালোকৰ পলিটিকেলৰ যি 5টা 10টা MCQ আহিছিল ঠিক তেনেকুৱা এইবাৰো MCQ আহিব বা আসামিজৰ কুৱেশ্চন পেপাৰখন 2025 চনত যেনেকুৱা আহিছিল ঠিক তেনেকুৱা এইবাৰো তোমালোকৰ কুৱেশ্চন পেপাৰত আহিব তোমালোকৰ MCQ 50% নিদিয়ে যোৱাবাৰ যেনেকুৱা প্ৰশ্ন আহিছিল ঠিক তেনেকুৱাই দিব বুলি এতিয়া নোটিছত ঘোষণা কৰিছে সো তোমালোকে টেনচন কৰি থাকিব নালাগে আগৰ কুৱেশ্চন পেপাৰসমূহ চোৱা সেই কুৱেশ্চন পেপাৰসমূহত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছে সেইবোৰ চোৱা আৰু সেই কুৱেশ্চন পেপাৰত অহা অনুসৰি তোমালোকে ভালদৰে প্ৰিপাৰেচন কৰিব লাগিব সো এইটো আছিল ভিডিওটো বহুতো ছাত্ৰ-ছাত্ৰীয়ে টেনচন কৰি আছিল যে যদিহে 50% MCQ হয় তেন্তে প্ৰবলেম হ'ব এনেকৈ বহুতে ভাবি আছিল সো তোমালোকে টেনচন কৰিব নালাগে তোমালোকৰ 50% MCQ নাহে তোমালোকৰ প্ৰায় এখন সাবজেক্টৰ পৰা 10টা বা 5টা MCQ আহিব যিদৰে আগতে আহিছে ঠিক তেনেকৈ MCQ এইবাৰ পৰীক্ষাত আহিব সো যিমান পাৰা এই ভিডিওটো তোমাৰ ফ্ৰেণ্ডসকলক শেয়াৰ কৰি দিবা যাতে সিহঁতেও জানিব পাৰে যে এইবাৰ 50% MCQ নাহে আগতে যেনেকুৱা প্ৰশ্ন আহিছে ঠিক এইবাৰো তেনেকুৱা প্ৰশ্ন আহিব সো যিমান পাৰা এই ভিডিওটো শেয়াৰ কৰি দিবা আৰু চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই এনেকুৱা ধৰণৰ আপডেটবোৰ পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি লবা মই তোমালোকৰ বাবে Hs 2026 ৰ বাবে অতি শীঘ্ৰেই ক্লাস আগবঢ়াম সো চেনেলটো সাবস্ক্ৰাইব কৰি এই ভিডিওৰ ডেসক্ৰিপচনত আৰু কমেন্ট বক্সত Whatspp গ্ৰুপৰ লিংক দিয়া আছে তোমালোকে ক্লিক কৰি জয়েন হৈ লব পাৰিবা আৰু তোমালোকে আমাৰ YouTube চেনেলৰ পৰা যিসকল ছাত্ৰ-ছাত্ৰীয়ে PDF বোৰ লব বিচাৰিছে তোমালোকে PDF বোৰ লৈ লোৱা কমন কোৱেশ্চন আনসাৰ PDF হয় সেই PDF টো পঢ়িলে তোমালোকে এইবাৰ Hs 2026 ত স্কুটি লাভ কৰিব পাৰিবা সো যিসকল ছাত্ৰ-ছাত্ৰীয়ে সেই PDF কেটা লব বিচাৰিছা এই ভিডিওৰ ডেসক্ৰিপচনত লিংক দিয়া আছে তোমালোকে আমাক SMS কৰিবা ঠিক আছে সো আজিলৈ ইমানেই যিমান পাৰা ভিডিওটো শেয়াৰ কৰি দিবা